নমস্কাৰ, মই ৰাবিয়া বেগম। আজি আৰু এটি কবিতা লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। কবিতাটিৰ শিৰোনাম দেউতা। কবি হাইজুদ্দিন আহমেদ। দেউতা দেউতাই দিয়া চাইকেলখন চলাই মই এতিয়া মটৰ চাইকেল চলাই ফুৰা আধুনিক যুৱক। পাহৰি যাওঁ কেনেকৈ দেউতাৰ কথাবোৰ। মোক সৰুতে আঙুলি ধৰি খোজ কাঢ়িবলৈ শিকালে, এতিয়া মই বৰ টান টান কথা ক'বলৈ শিকিলোঁ। কিয় মই পাহৰি যাওঁ দেউতাৰ মৰমবোৰ? কিয় মই পাহৰি যাওঁ দেউতাৰ আদৰ্শবোৰ? মোৰ আচল বন্ধু বুলিলেই দেউতাই আছিল। উজটি খাই পৰিলেই শব্দটো দেউতাই বৰ দুখ পোৱাকৈ চিঞৰিছিল, বোপাই দুখ পালা নেকি? মই কেনেকৈ পাহৰি যাওঁ দেউতাই শিকোৱা নতুন নতুন শব্দবোৰ? এটা কথা বাৰে বাৰে সুধিলেও কৈ গৈছিল, বোপাই এইটো অমিত। মই কেনেকৈ পাহৰি যাওঁ দেউতাৰ সময়ৰ কথাবোৰ? মই যে আধুনিক হলো সেইবাবেই নেকি? বৰ লাজ লাগে এতিয়া দেউতাৰ ওচৰলৈ যাবলৈ। কি মুখ লৈ যাম? মই যে আধুনিক যুগৰ নতুন যুৱক। মই কেনেকৈ পাহৰি যাওঁ দেউতাৰ আদৰ্শবোৰ? মই কেনেকৈ পাহৰি যাওঁ দেউতাই শিকোৱা শৈশৱৰ কবিতাবোৰ? বৰ মনত পৰে দেউতাই দিয়া শিক্ষাবোৰ। বৰ মনত পৰে দেউতাই দিয়া